বান্ধৱীসকল, মই ওলাইছোঁ, ওপৰত লিখি দিছোঁ, গম পাইছে। ডিব্ৰুগড়ৰ পৰা মই ৰুমৰ পৰা যাম, মোৰ ভাইটি কেইজনৰ লগত মায়'দিয়া যাম। এতিয়া সময় হৈছে 3:50, 4টা বজাত ডিব্ৰুগড়ৰ পৰা ওলাম। ভাইটি এজন যাব মোক ডিব্ৰুগড়ৰ পৰা। তিনিচুকীয়াত 4জন আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মায়'দিয়া ৰাস্তাবিলাক। এয়া একেলগে ভাইটিৰ লগত ওলাইছোঁ। এতিয়া ঢলাশদিয়া ব্ৰিজ পাইছোঁহি, আপোনালোকে ধৰিব পাৰিছেই। ঠিক সেই টাইমতে আহি আছিলোঁ, কিন্তু তিনিচুকীয়াত 45 মিনিটমান ৰখিবলগীয়া হ'ল ভাইটিকেইটাৰ কাৰণে, অকণমান টাইম লাগিলে। এতিয়া আমি গৈ আছোঁ, পাছ বনাই পিনি এতিয়া লাহে লাহে গৈ আছোঁ। মানুহ বহুত আছিলে, এই অলপ দেৰি লাগিলে। এয়া মোৰ লগত আহিছে শিলাদিত্য শইকীয়া আৰু পাছফালে নাচি নাচি অহাজন সৌৰভ সন্দিকৈ। টিকেট কৰোঁতে এজনৰ 50 টকাকৈ লয় আৰু এজেগাত 20 টকাকৈ লয়, মুঠতে এজনৰ 70 টকাকৈ লয়। আৰু পাছফালে আৰু তিনিচুকীয়াৰ পৰা আহিছে বন্ধুৱে হয়, নৱজ্যোতি শইকীয়া আৰু বিশ্বজিৎ শইকীয়া, NS 200 লৈ আহিছে। 8:45 আমি ৰয়িং পালোহি। মই তেখেতলোকৰ কাৰণে কণী আৰু মেগী লৈ গৈছিলোঁ। তেখেতলোকে সেইটোৱে নহ'ব বুলি আকৌ পেটৰ কাৰণে পূজা কৰিবলৈ ৰয়িঙত হোটেলত সোমালে। তেনেকৈ অকণমান টাইম লাগিলে, বহুতে দেৰি হৈ গ'ল তাত। এতিয়া আমি 9:30 পৰা ৰয়িঙৰ পৰা মায়'দিয়ালৈ যাবলৈ লৈছোঁ, গৈ আছোঁ। ৰাস্তাবিলাক খুব ঠেক, এখন গাড়ী আহিলে ক্ৰছ কৰোঁতে অলপ দিগদাৰ হয় টাৰ্ণিংবিলাকত। তেখেতলোকৰ তাৰ গাড়ীবিলাক খুব স্পীডত চলায় আৰু হৰ্ণ ইমান নেমাৰে। তেখেতলোকৰ চকাত আৰু চেইনটো থাকে, চেইনৰ হেৰি থাকে, একো প্ৰব্লেম নাই। সেইকাৰণে খুব হেৰিকৈ চলায়। সেইকাৰণে আপোনালোকৰ যদি আহিব বিচাৰে তেতিয়া খুব সোনকালে আহক। 10 বজাত মায়'দিয়া পোৱাকৈ, তেতিয়া খুব কম গাড়ী ঘূৰি আহে। খুব সাৱধানে গৈ আছোঁ, লাহে লাহে। আৰু বেছি ডোখৰ নাই, 2 কিলোমিটাৰ আছে, পামগৈ এতিয়া। আপোনালোকক দেখাম মায়'দিয়া পালোহি অৱশেষত। প্ৰায় ফটো মৰাত ব্যস্ত, এয়া দেখিছে, ফটো উঠিছোঁ। আৰু 9-10 বজাত পালে আপোনাৰ ফটোবিলাক ভাল উঠে। ফটোবিলাক এইকাৰণে ভাল উঠে, যদি সোনকালে আহে বৰফটো গলি নাযায়। আমি পাওঁতে খুব দেৰি হ'ল, 12:10 মানো হ'ল পাওঁতে। লাহে লাহে আহি থাকোঁতে দেৰি হ'ল অলপ, আৰু ৰাস্তাবিলাক খুব ঠেক। মই কৈছোঁৱে আপোনালোকক, সেইটো আপোনাৰ ঘূৰি যাওঁতে টোপনে চলাইছিলে, মোৰ ভাগৰ লাগি গ'লগৈ টোপন মাৰত। তিনিচুকীয়া গুৰিজান নতুন গাঁও তেখেতলোকৰ ঘৰ। ঘূৰি আহোঁতে তেখেতে চলাইছিলে। চাই থাকক আপোনালোকে, ভাল ভাল জেগাবিলাক দেখাম, জেগাবিলাক দেখাম। এয়া মায়'দিয়া আমি পাওঁতে বৰফবিলাক গলি পিনি অলপ কম হৈছিলে, সেইকাৰণে মই কৈছোঁ আপোনালোকে 9-10 বজাত পোৱাকৈ যাব। জানুৱাৰী 20 তাৰিখৰ পৰা জানুৱাৰী লাষ্টলৈকে ভাল। ডিচেম্বৰত খুব জানুৱাৰী আৰু নিজৰ মানুহবিলাক গ'লে, আৰু আগফালে মই এখন গামোচা লগাই লওঁ
খুব সোনকালে চিনিব পৰাকৈ। এয়া মায়'দিয়া এয়া ফটো মৰাত ব্যস্ত। তপন মাউত এয়া সৌৰভ সন্দিকৈ। এইখন মোৰ বাইকখন, ময়ো চেলফি। আচলতে ইয়াত DSLR কোনো হেৰিয়েই নাই, ভাল মোবাইল হ'লে ভাল, ভালকৈ সকলো জেগাবিলাক দেখা পোৱা যায়। খুব ভাল লাগিলে, ফূৰ্তি কৰিলোঁ। এডোখৰ ঘূৰি আহোঁতে মাৰিছিলোঁ, এই ঠাইডোখৰৰ পৰা আহিলোগৈ আমি। এতিয়া চালে খুব ভয়ে লাগে, আৰু বাইকত নাযাওঁ, গ'লে গাড়ীত যাম। ভয় লাগে, বহুত ভয় লাগে। টাৰ্ণিংবিলাকত তাৰ গাড়ীবিলাক বৰ সাংঘাতিককৈ চলায়, আপোনাৰ একদম সন্মুখত ৰখাই দিবহি। কণ্ট্ৰল ভয় কৰিব লাগি পাৰিলেহে, যায়। সেইকাৰণে কৈছোঁ কণ্ট্ৰলটো আপোনালোকে খুব থাকিলে সাৱধানকৈ যাব, আপোনাৰ, লাহে লাহে। নহ'লে সিহঁতি ভয়ত আপোনাৰ কি ক'ম আৰু। তুমি জানো বহাগত, প্ৰতিটো বহাগতে মহৰম যাচো তোমাৰ অন্তৰত। তুমি জানো বহাগত, প্ৰতিটো বহাগতে মহৰম যাচো তোমাৰ অন্তৰত। গুণগুণ পুৰা কৰিছে, ফুৰিছে। জামনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱন ভৰসা, তুমিয়ে মোৰ বুকুৰে তুলি। জামনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱন ভৰসা, তুমিয়ে মোৰ বুকুৰে তুলি। কেমেৰা কৰি থাকোঁতে তপন মাউতে ভিডিঅ' কৰি আছিলে, তেখেত নুঠিলে। পিছত খুবেই দুখ কৰিছে, ভিডিঅ'টোত তেখেত নাথাকিলে। বহুত বহুত ধন্যবাদ তপন ভাইটিলৈ। এয়া আপোনালোকে দেখিছে ৰাস্তাবিলাক কিমান ঠেক, খুব ভয় লাগে। পাহাৰৰ একেবাৰে ওপৰৰ ঠাইডোখৰতে আমি গৈ আছোঁ। যাওঁতে বৰ্তমান তপন মাউতে চলাইছিলে। মই কিছুমান ঠাই আপোনালোকক দেখাবলৈ কাৰণে ভিডিঅ' কৰি আছিলোঁ। এইবিলাক ঠাই এইকাৰণে আপোনালোকক সোনকালে যাবলৈ কৈছোঁ, কাৰণ সোনকালে গ'লে মানে গাড়ীবিলাক সোনকালে আকৌ উভতি আহোঁতে অকণমান টাইম লাগে, ক্ৰছ কৰোঁতে অলপ দিগদাৰ হয় বুলি কৈছোঁ। সেইকাৰণে সোনকালে গ'লে আপোনালোকে ক্ৰছ কৰা গাড়ীবিলাক নাপায়। আৰু ফটো মাৰিবলৈ খুব ভাল। পাহাৰটো দেৰি হ'লে পাহাৰটো ইপাৰে বেলিটো গুচি যোৱাত খুব আন্ধাৰ হৈ যায়, ফটোবিলাক ভাল নুঠে। আৰু দেৰি হ'লে বৰফটোও গলি যায়। এইবিলাক চব কিমান সাংঘাতিক ঠাই। এতিয়া ভিডিঅ'টো অলপ সৰু লাগিছে। এইবিলাক টাৰ্ণিংবিলাকত চাওঁ, পটককৈ বুলি গাড়ী এখন ওলাইছিলেই, খুব ভয় খালোঁ। এইবিলাক ঠাই, এইবিলাক জেগাত গাড়ীত যাওঁতে ইমান ভয় লগা নাছিলে। যেতিয়া 17 চনত মই মোৰ ডিব্ৰুগড়ৰ বন্ধুৰ লগত গৈছিলোঁ, বাইকত গ'লে বেছি ভয় লাগে। ঠাণ্ডাটো বহুত ঠাণ্ডা পৰে। জেগাই জেগাই পাহাৰটোত বহি থাকোঁতে এডোখৰত একেবাৰে ৰ'দ নপৰে, তাত বেছি ঠাণ্ডা লাগে। সেইকাৰণে কাপোৰ পাৰিলে বহুত লৈ যাব লাগে, ল'ব লাগে।
ভিডিঅ'কেইটাত চিজিল নালাগিলে। প্ৰথম বনাইছোঁ যে অলপ খেলি মেলি লাগিলে, তথাপিও যাতে কোনো বেয়া চেয়া নাপায় আৰু। এইফালে চাই দিয়া সৌৰভ, এইফালে চাই দিয়া। ইয়াত তপন বাত ফটো মাৰাত ব্যস্ত, চিলাদিত্য প'জ দিয়াত ব্যস্ত। হৈ গ'ল ন? কাটিম নাখাওঁ আকৌ।